उम्र सारी কি ভাল কৰিছা হাই হেল্ল' বন্ধুসকল কি খবৰ মোৰ ভাল আশা কৰোঁ তোমালোকৰো ভাল চাগে নতুনকৈ ল'লোঁ মোবাইলটো আনবক্সিং কৰিলোঁ থাম্বনেইলত দেখিছাই চাগে আইফোন 11 প্ৰ' দামটোও জানা চাগে কিমান হয় তো মোবাইলটো কেনেকৈনো পালোঁ ইমান কম দামত তো তাৰ বিষয়ে জানো আমি জানিবলৈ ভিডিঅ'টো চাব লাগিব ন ব'লা ভিডিঅ'টো চাওঁ আমি ব'লা বাই বাই साइड में देखो ना बंदा साइड में है ये गॉस की गोली में देखो गॉस की गोली में हाँ 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 oh, no. वहां से मार रहा था मुझे ठुसुक ठुसुक मार रहा था वहां से देखो हाँ हाँ वहां से मारा पूरा दे रहा था ये कौन फोन मार देता है और साइड में देखो ये मेरा फोन आ गया था बे बहुत बड़ा टाइम में फोन मार देता है फिर से मारता है रुको 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 भाई एक मिनट में फोन रिसीव कर लेता हूँ हाँ हाँ हेलो हाँ बोलो बोलो कौन है हाँ अभी मैं कारगिल में हूँ थोड़ी देर बाद बात करता हूँ हाँ अभी मैं बहुत बड़ा कारगिल खेल रहा हूँ অথনি ফোন কৰি থকা নাম্বাৰটো ফোন এটা কৰি লওঁ ফোন মাৰি আছিলে নহয় নাম্বাৰটো ক'ত গ'ল হেল্ল' অঁ কোনে ক'লে হেল্ল' দাদা মই নীতিশ কুমাৰে ক'লোঁ অঁ হয় কওকচোন দাদা আপুনি এটা লাকি ড্ৰত আপোনাৰ মোবাইল নাম্বাৰটোৱে এটা আইফোন 11 প্ৰ' অফাৰ পাইছে তো আপুনি এই অফাৰটো ল'ব খোজেনে যদি আপুনি মোবাইলটো ল'ব বিচাৰে মোবাইলটোৰ দাম কিমান হয় জানেই তো আপুনি আমাক ফুল পে'মেণ্ট দিব নালাগে 10% পইচা আমাক ট্ৰেন্সফাৰ কৰি দিলে হ'ব আমাৰ একাউণ্ট নাম্বাৰ দিম আৰু দুদিনৰ ভিতৰত আপোনাৰ মোবাইলটো আপোনাৰ ঘৰত পাই যাব অঁ ঠিক আছে মই আপোনাক জনাই আছোঁ অলপ পিছত ফোন কৰি ঠিক আছে দাদা সোনকালে জনাই দিব অফাৰটো লিমিটেড টাইমৰ কাৰণেহে আছে ঠিক আছে অঁ অঁ মোবাইল 10,000 টকাত আইফোন 11 লৈ লওঁ নি আকৌ ঠগি কৰি নিদিয়ে নি আজিকালি বহুত ফাঁকিয়া মানুহ আছে নহয় ফোন এটা কৰি সুধি লওঁ নি কাৰোবাক এই নাই নুসুধো বাদ দে থ পাইছোঁ এতিয়া চান্সতে লৈ চোৱাই ভাল হ'ব ফোন এটাকে মাৰি তাক কৈ দিওঁ হেল্ল' অঁ দাদা অঁ আপুনি অলপ আগত কৈছিলে যে মই মোবাইলটো ল'ম কি কৰিব লাগিব মই অঁ ঠিক আছে দাদা মই পঠাই দিছোঁ আপোনাক পে'টিএমত মজা আইফোন চলাম দেই লেভেলটো দিয়ে ভাল লাগিব মোবাইলটো সোনকালে আহিলে হ'ল আৰু দেই পইচা পাতি দিটো হৈ গ'ল মজা লাগিব 2000 years later আজিও মোবাইলটো আহি নাপালেহি যে মোবাইলটো তাতে থ লগৰলৈকে ফোন এটা কৰি ফুটনটোকে মৰো এনেও আহিবই মোবাইল অঁ নিয় ভাই কওক হেল্ল' ক অঁ ক'ত আছ এই মই ঘৰৰ ওচৰতে আছোঁ কচোন অঁ সন্ধিয়াকৈ আহিবি মোবাইল এটা লৈছোঁ মোবাইল ল'লি কি মোবাইল ল'লি এই আইফোন 11 প্ৰ' তই আইফোন ল'লি অঁ লৈ ল'লোঁ আৰু কি কৰিবি 10,000 টকাত পাই গ'লোঁ এই 10,000 টকাত পালি ক'ত পালি ঐ এই কালিতো মোৰ ফোন এটা আহিছিলে বোলে এনেকৈ লটাৰীত মোৰ নাম্বাৰটো লটাৰীত সেই ফোন এটা পাইছোঁ বোলে হয়নে 10,000 টকা পে'টিএম কৰি দিবলৈ ক'লে সেইকাৰণে কৰি দিলোঁ দুদিনৰ ভিতৰত আহি যাব বোলে মোবাইলটো এইবিলাক ফেক কল হয় তোক কোনোবাই তোক চুনা ল'ব নাইতো এনেকুৱা কৰি চুনা লগালে নেকি অঁ আজিকালি এনেকুৱা বহুত কল আহে কেলৈ চুনা লাগিব এনেকুৱা বহুত কল আহে দেই আজিকালি বহুতলৈ আহিছে অঁ হয় নেকি ৰচোন চাই লওঁ ৰ ফোনটোতো ছুইচ অফ বুলি কৈ আছে বাৰু মই ফোনটো মাৰি চাওঁ আকৌ ৰ অঁ ফোনটো মাৰিছা আৰু ভালকৈ গম পাই লওঁ কথাটো আজিকালি এনেকুৱা বহুত হৈ থাকে দেই কৈ থ'লোঁ তোক অঁ হয় নেকি মই ফোনটো মাৰি পেলাই আকৌ ভালকৈ মই চাই লৈছোঁ ৰ অঁ ঠিক আছে দে অঁ ঠিক আছে হ'ব দে
ফোন এটাকে মাৰি চাওঁ তালে আৰু ক'তনো পালেহি বা মোবাইলটো অঁ ইনকামিং নাই বুলি কৈছে যে কালিচোন ফোন লাগিছিলে নাম্বাৰটো ভুল হোৱা নাই অঁ শেষ মোবাইলটো আজিও আহি নাপালেহি যে অঁ কালি ফোন কৰিছিলোঁ আজি ফোন এটা মাৰি চাওঁচোন ফোন লাগিবও পাৰে ফোনটো আহিলে কিজানি অঁ সঁচাকৈ মোক চুনা লগালে মানে চালা এনেই লকডাউন এনেই পইচা পাতি নাই চুনা লগালে তো আপোনালোকে সাৱধানে থাকক এনেকুৱা মানুহৰ পৰা এনেকুৱা কল বুলিয়ে নহয় বহুতো ফেক কল আহে আজিকালি বেংকৰ আপোনাৰ পাছবুক নাম্বাৰ কিবা কিবি বহুত কিবা কিবি খোজে তেনেকুৱা ধৰণৰ ফেক কল বহুত আহে তো আপোনালোক সাৱধানে থাকক এনেকুৱা ধৰণৰ ফেক কলৰ পৰা থেংক ইউ বন্ধুসকল ভালদৰে চোৱাৰ বাবে সম্পূৰ্ণকৈ ভিডিঅ'টো মই আজি ভিডিঅ'টো এটা কাৰণে বনালোঁ এনেকুৱা মানে ফেক মানুহ বহুত আছে আজিকালি যি মানে এনেকৈ মিছা কথা কৈ পেলাই পইচা মানে বহুতৰ পইচা এনেকৈ লৈ গৈছে তো মোৰ ক্ষেত্ৰতো এনেকুৱা এবাৰ হ'বলৈ লৈছিলে কিন্তু মই গম পাই গ'লোঁ কেছটো তো ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ কি হৈছে নাজানো ভিডিঅ'টো যদি ভিডিঅ'টো চাই তোমালোকে ভাল পালা আমাৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীৰ লগত যাতে আগলৈ এনেকুৱা ভিডিঅ' বনাই যাব পাৰোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে চাগে কিবা এটা মেছেজ দিব ট্ৰাই কৰিলোঁ যদি ভাল লাগিলে ভিডিঅ'টো আশা কৰোঁ সকলো আদৰি ল'ব বাই বাই থেংক ইউ মোৰ ঘৰ সিপাই মাজতে কি বহুত দিন আকৌ